আমার খানিক একটা ফুটা আছে, এই ফুটাতে মাছ উঠব। হাই গাইজ, ওয়েলকাম টু মাই থনস ব্লগ। আজি এটা মানে নদীত যাম, নদীত যাই আপোনাৰ মাছ মাৰিম। কি দি মাছ মাৰিম গম পাইছেনে? জকৰা ভাতে দি মাছ মাৰিম, জকৰা ভাতে দি আজি মাছ মাৰিম। চাং আজি মাছ লৈছোঁ, ইয়াতে চৈৰে একেবাৰে জকৰা ভাতে চব লৈছোঁ। গেলি হ'ল ব্লগ। আৰু আহি পালোঁ নদী পাৰত আহি চাই ৰ'দো একদম তামাম ৰ'দ দিছে। মাছ বা লগাই নালাগে ঠিক নাই তাৰে চাই থাকক ভিডিঅ'টো তামাম কেনেকৈ নাজনো আৰু ভিডিঅ'টো মাছ বা নাৰবাং দিয়ে ভাতেৰে কিনকৈ মাছ মাৰে আপোনালোকক আজি দুখাম জকৰা ভাতেৰে মাছ মাৰিম আজি। জকৰা ভাত আৰু একদম ৰেডি কৰি আছে, চাব পাৰে। একদম জকৰা ভাত চকৰাত সোমাই দিছে, একদম বাতিত জকৰা সোমাই দিছে। জকৰা সোমাই দি একদম মাছ উঠব এই ফুটা দি। চাব খানিক এটা ফুটা আছে, এই ফুটাতে মাছ উঠব। গাইছ ফাৰ্ষ্ট যাত্ৰাৰ মাছ এইকেইটা পাইছোঁ আৰু কিবা ৰকম কৰি পাইছোঁ আৰু অলপমান হ'ব আৰু মাত্ৰ ফাৰ্ষ্ট যাত্ৰাতে ভাতে দিয়ে তাকো। এটা চৈৰা পাৰাইছোঁ, চৈৰাত বঢ়িয়া কৰি বাতি পাৰাইছোঁ এইখিনি আৰু ই আছে। ইয়াৰ পৰা কিখিনি লাগছে গাইছ। 3 ঘণ্টা ধৰি ৰখি আছোঁ মাছৰ কাৰণে। ঘৰ যাই এখন গালি চালি খাং আৰু ভাত খাং। মাছেৰে থাকোঁ, মাছেদি খাম। 4 টাইমত যি মাছ পাইছোঁ সেই দিয়ে খাম আৰু উপায় নাই। চাওক মাছ এটাও নাই। হাই গাইছ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।